গুড মৰ্নিং সকলোকে মই জুৰি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য ভিডিঅ'লৈ। আৰু আজি যিহেতু লক্ষ্মী পূজা হয়, মা লক্ষ্মী পূজা, গতিকে ঘৰতে অলপ নিয়ম নীতি কৰিম। এতিয়া উঠিছোঁ, উঠি কিনে গা পা ধুই ধূপ চাকি দিলোঁ আৰু দি কিনে আৰু এতিয়া বহুত কাম কাজো আছে, ঘৰবিলাক লেতেৰা হৈছে, সকলোবিলাক চাফা চুফা কৰোঁ ধুনীয়াকৈ। চাফা চুফা কৰি লওঁ, লৈ কিনে দিনটো মানে কি নিয়ম কৰোঁ আমাৰ ঘৰত। লক্ষ্মী মাৰ পূজা আজি সকলোকে শুভেচ্ছা জনাইছোঁ, সকলোৰে ভাল হওক। আৰু ময়ো দিনটো কেনেকৈ পাৰ কৰোঁ আপোনালোকে চাই থাকিব। আজি অকণমান বেছিয়ে কাম ওলায় ঘৰত, যিহেতু চাফা চুফা বেছিয়ে হয় আজি লক্ষ্মী পূজা হিচাপে। গতিকে চাফা চুফাখিনি ধুনীয়াকৈ কৰি লওঁ আৰু ধুনীয়াকৈ কৰাৰ পিছত মানে আমাৰ ঘৰতে পূজা পাতল কৰা নহয় তেনেকৈ লক্ষ্মী পূজা। আৰু আমি এনেই নিয়ম এটা কৰি থগি সাজখন দি মায়ে মানে থগি সাজখন দিব আৰু দিয়াৰ পিছতে চাকি বন্তিখিনি জ্বলাই আমি, যিহেতু আজি আমাৰ ইয়াত নিজপকোৱা গাঁৱত 5 দিনীয়া লক্ষ্মী পূজা হয়, ডাঙৰকৈ হয় লক্ষ্মী মন্দিৰত। তাত যাব লাগিব চাকি বন্তি দিবৰ কাৰণে। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। গতিকে চাই থাকক। আৰু আজি যিহেতু চন্দ্ৰগ্ৰহণৰ লাগিব, গতিকে সোনকালে চাকি বন্তি দিয়াৰ কাৰণে যা যোগাৰ কৰিব লাগিব। গতিকে কামখিনি সোনকালে শেষ কৰি লওঁ, তাৰপিছত যা যোগাৰ কৰোঁ। গতিকে চাই থাকিব ধুনীয়াকৈ। সন্ধিয়া চাকি বন্তি দিবৰ সময় হ'ল, তুলসীৰ গুৰিত চাকি এগছি দিলোঁ আৰু সেৱা আতি কৰিলোঁ ধুনীয়াকৈ। 3-4 ঘৰমান দুৱাৰ মুখতে দিলোঁ আমাৰ, যিহেতু আজি লক্ষ্মী পূজা। গতিকে চাকিখিনি দি দিলোঁ ধুনীয়াকৈ চাৰিওফালে, যাতে ঘৰখন পোহৰাই তুলিব পাৰোঁ, পোহৰ হৈ থাকে। সেয়াই আৰু। মায়ে ঠগিৰ সাজ দিছে আৰু এয়া সেৱা লৈ আছে। আৰু এয়া প্ৰসাদ খোৱাৰ সময়, এতিয়া প্ৰসাদ ল'লোঁ, প্ৰসাদ খাওঁ আমি। হেপী লক্ষ্মী পূজা। এয়া ঘৰত সৰু সুৰাকৈ নীতি নিয়মখিনি কৰি আকৌ লক্ষ্মী মন্দিৰত যাম। আমাৰ নিজপকোৱা গাঁৱৰ মেইন চকৰ আগত লক্ষ্মী মন্দিৰ, তাত যিহেতু ডাঙৰকৈ হয়, 5 দিনীয়া লক্ষ্মী পূজা হয়, 5 দিন হয়। আজিৰ পৰা আবাহন থিয়েটাৰো আৰম্ভ হ'ব। গতিকে আজি প্ৰথমটো দিন আৰু এতিয়া যাওঁ চাকি দিবৰ কাৰণে। আমি চাকি দি বেছি দেৰি নকৰোঁ, চাকি দিম, সেৱা ল'ম, ধুনীয়াকৈ লৈ গুচি আহিম। সেয়া বাইদেউ ওলাই আছে ধুনীয়াকৈ। যাওঁ এতিয়া একেলগে ওলাই। বাইদেউ ওলাই হৈ গ'ল আৰু এতিয়া আমি যাম। ধুনুকো দেউতাকে লৈ গৈছে, আৰু এইখনেই হৈছে আমাৰ মেইন গেটখন।
একদম ভিৰ মানে আৰু যাব নোৱাৰি, ইমান মানুহৰ ভিৰ, বহুত বেছিয়ে ভাল লাগে। আৰু এয়া আবাহন থিয়েটাৰ চলি আছে, আৰম্ভ হৈছে। গোটেই মানুহখিনি থিয়েটাৰ চোৱাত ব্যস্ত আৰু আমি এতিয়া গৈ আছোঁ এই মন্দিৰ পাই গ'লো। এইটোৱে লক্ষী মন্দিৰ। এতিয়া চাকি বন্তি লওঁ, গৈ আছোঁ ভিতৰলৈ, চাকি দিওঁ, আপোনালোকে চাই থাকিব। এইফালে আছে দোকান পোহৰ। আৰু এয়া হৈছে লক্ষী মন্দিৰ। ফুট ল'লোঁ, সেৱা ল'লোঁ। মানত ফটা লৈছ ন? লৈছ? অঁ, এতিয়া অলপ বস্তু চাওঁ আমি দোকানত। বাইদেউৰ বোলে ফুলদানি ভাল লাগিছে। বিছনাৰ কাষে থৈ দিব পাৰি। এইটো লক্ষী মন্দিৰ আৰু ইয়াত 5 দিন লক্ষী পূজা হয়, গতিকে আপোনালোকে আহিব। ধৰণৰ চেণ্ডেল। আৰু যিহেতু আজিয়ে প্ৰথম, গতিকে এতিয়াহে আৰম্ভ কৰিছে দোকানবিলাক দিয়াৰ কাৰণে। আৰু দামবিলাকতো জানেই কিমান দাম, গতিকে অহাকালি আৰু আহিবৰ কাৰণে চেষ্টা কৰিম, দেখুৱাবলৈ চেষ্টা কৰিম। লাহে লাহে চাই যাই আছোঁ আমি আৰু ঘৰলৈ। বেছি দাহী বেলুনে মেইন, গতিকে এটা বেলুনে লৈ ল'লোঁ বাবুৰ কাৰণে। আৰু এতিয়া তামোল লওঁ, তামোল পেকিং কৰি আছে। গতিকে আমি যাম আৰু অহাকালিলৈ আহি আপোনালোকক আকৌ অলপমান ভিডিঅ' দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু যিহেতু ইয়াত আবাহন থিয়েটাৰ আহিছে, গতিকে থিয়েটাৰো চোৱা মানে প্লেন এটা আছে, যদিহে পাৰোঁ তেতিয়াহ'লে চাম আৰু। বাটতে দেখিলোঁ ফুচকা আৰু দেখি ৰ'বই নোৱাৰিলোঁ, তিনিওটাই একদম ফুচকা খায়ে আহিলোঁ। পূজা বুলি ক'লেতো জিলাপিয়ে মেইন, গতিকে জিলাপি অলপ লৈ লওঁ ঘৰলৈ। খুৰাৰ ল'ৰা বনাই আছে, গতিকে আহিব সকলোৱে।
কিবা কিবি ল'ব লগাও আছে, গতিকে চাই থাকিব একেলগে। আহি কিনে দেখিলোঁ যে খাৰু, কাণত পিন্ধা, গলত পিন্ধা সকলোবোৰ দেখিয়ে ভাল লাগি গ'ল, নোলোৱাকৈ থাকিব নোৱাৰিলোঁ। আৰু এয়া নাম প্ৰসংগ চলি ধৰি আছে আৰু ভালদৰে নাজানো, মই থিয় নাম বুলিহে জানো। আৰু চাই ইমান ভাল লাগিল, জীৱনত প্ৰথমবাৰ মই থিয় নাম চালোঁ, খুবেই ভাল লাগি গ'ল। হেজাৰ হেজাৰ মানুহ ৰৈ আছে নামখন চাবলৈ, মানুহৰে ভৰি আছে এই নামখনৰ কাৰণে, মানে বিৰাট ভাল লাগিল এই নামখন চাই। বিভিন্ন ধৰণৰ দোকান, ফাৰ্নিচাৰৰ দোকানো আহি গৈছে আমাৰ ইয়াতে, আৰু বহুতেই ভাল লাগিল, বহুত বিভিন্ন ধৰণৰ দোকান, ধুনীয়া ধুনীয়া কাপ। মোৰো ভাল লাগি গ'ল এটা ছেট, লৈ ল'লোঁ এটা ময়ো। জেলেপি খায়ে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। গতিকে আজিলৈ বাই বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।